हेलो फ्रेंड्स, वेलकम टू माय चैनल। आजिर भिडिओটো কি হ'ব আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে। আজিৰ ভিডিঅ'টোত মোৰ ল'ৰাই এটা ফুলৰ টাবত কালাৰ কৰিব আৰু তাক মই সহযোগ কৰিম। আজিৰ ভিডিঅ'টো কৰাৰ মোৰ প্ৰধান উদ্দেশ্য হৈছে যে বৰ্তমান যেটো পৰিস্থিতি হৈছে ল'ৰা ছোৱালীখিনি ঘৰত আবদ্ধ হৈ থাকিব লগা হৈছে, গতিকে সিহঁতৰ মনবোৰ ভালে ৰখাটো বহুত দৰকাৰী। গতিকে আমি যদি আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিক কিছুমান এক্টিভিটিত জড়িত কৰি ৰাখোঁ, তেতিয়াহ'লে সিহঁতৰ মনবোৰো ভালে থাকিব আৰু কিছুমান ক্ৰিয়েটিভ কাম সৰুৰে পৰা শিকি যাব। তেনেকুৱা এটা উদ্দেশ্য আগত ৰাখি মই আজি ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ। মোৰ ল'ৰাক মই মাজে মাজে এনেকৈ কালাৰ কৰিব দিওঁ। এইটোই ছেকেণ্ড টাইম ফুলৰ টাবত কালাৰ কৰিছে। যিহেতু ই বহুত সৰু হয়, ইমান ভালকৈ কৰিব নোৱাৰে, তথাপিও এইকাৰণে কৰিব দিওঁ যাতে এইবোৰ কামত সৰুৰে পৰা আগ্ৰহী হয়, লগতে প্ৰকৃতিক ভাল পাবলৈ শিকে। এতিয়া মই গছ-গছনি ৰোৱা দেখে সি নিজেও আগবাঢ়ি আহে, সি ৰুব বিচাৰে। তেতিয়া মই তাক এনেকুৱা সৰু সৰু টাববোৰত ৰুবলৈ দিওঁ আৰু এইবোৰত কালাৰ কৰিবলৈ দিওঁ। पेंटिंग कर रही हो। বৃক্ষৰোপণ কৰিলে ল'ৰা ছোৱালীৰ ধৈৰ্য শক্তিটো বৃদ্ধি হয়, লগতে বেছিকৈ সেউজীয়া গছ গছনি চাই থাকিলে ল'ৰা ছোৱালীৰ চকুৰ কাৰণেও বহুত ভাল। গতিকে গছ গছনি ৰোৱা এইটো এটা এক প্ৰকাৰৰ মেডিটেশ্যন হয়। গছ গছনি ৰুলেও মনবোৰ ভালে থাকে। গতিকে ল'ৰা ছোৱালীক আমি সৰুৰ পৰা গছ গছনিক ভাল পাবৰ কাৰণে শিকাব লাগে। এইবোৰ কামৰ জৰিয়তে আমি সিহঁতক প্ৰকৃতিক ভাল পাবৰ কাৰণে শিকাব পাৰোঁ। কাৰণ এই টাবটো যেতিয়া কালাৰ কৰিছে, ইয়াৰ পিছত তাৰ এই টাবটোৰ প্ৰতি এটা মৰম আহি গৈছে আৰু তাৰ মানে সদায় এই টাবটো পানী দিবৰ কাৰণে শিকিছে যে তাৰ হয় এজোপা গছ, তাৰ সি পানী দিব। এনেকৈ মানে এতিয়াৰ পৰাই বুজি পোৱা হৈছে যে ফুলত পানী দিব লাগে, পানী নিদিলে গছজোপা মৰি যাব, কষ্ট পাব। এনেকুৱা কিছুমান সৰু সৰু কথা মই এতিয়াৰ পৰাই শিকাবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আপুনি যদি মোৰ চেনেলটোত নতুন হয়, তেনেহ'লে আপুনি মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ এনেকুৱা কিছুমান ভিডিঅ' চাব পাৰে। গতিকে আজিলৈ ৰাখিছোঁ, বাই বাই।